মধুস্মিতা's কিচেনৰ অন্য এটা সুন্দৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বনাইছিলো হাঁহৰ মাংস। চাওকচোন কালাৰটো কিমান সুন্দৰ হৈছে। মই কিন্তু কোনো ধৰণৰ পেকেট মছলা ব্যৱহাৰ কৰা নাই। মই ঘৰতে বনাই লোৱা মছলাৰে মাংসখিনি বনাইছো। খাবলৈ ইমান টেষ্টি হৈছিল আৰু মই অকণমান বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিছিলো। সেইবাবে ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো। মাংসখিনি ঘৰতে কটা, তথাপিও মই অলপ ভালদৰে ধুই ললো। ধুই এতিয়া মই জোখমতে নিমখ দিছো আৰু জোখমতে হালধি দি লৈছো। সৰু চামুচেৰে এচামুচ মই জিৰা গুড়ি দিছো। সেই একেখন চামুচেৰে এচামুচ মই ধনিয়া গুড়ি দিছো আৰু এচামুচ জালুকৰ গুড়ি দিছো। হাঁহৰ মাংসত জালুকৰ গুড়ি দিলেতো ভালেই লাগে, আপোনালোকে জানেই। এতিয়া মই অকণমান মিঠাতেল দিছো। মিঠাতেলখিনি দি ভালদৰে মেৰিনেট কৰি ল'ম। মই 1.5 ঘণ্টা মানেই ৰাখি থম, যিহেতু মোৰ ওচৰত সময় আছে। আপোনালোকৰ যদি সময় নাথাকে কম সময়ে মেৰিনেট কৰিও বনাব পাৰে। মাংসখিনি খুবেই তেল আছে, চাওক কিমান তেল। এনেদৰে তেল থকা হাঁহৰ মাংস খাই খুবেই ভাল লাগে। এতিয়া মই এইখিনি ঢাকি ৰাখিম। মই মছলাখিনি তৈয়াৰ কৰি লওঁ। তাৰ বাবে লৈছোঁ 2টা ৰঙা শুকান জলকীয়া, 1/2 ডালচেনি, 2টা লং, 2টা তেজপাত, আধা চামুচ গোটা জিৰা, আধা চামুচ চফ আৰু আধা চামুচ ক'লা জিৰা আৰু এটা লৈছোঁ ইলাচি। এইখিনি মই ভালদৰে অকণমান ভাজি ল'ম। ইয়াৰ পৰা এটা সুন্দৰ গোন্ধ ওলাব। সেই গোন্ধটো ওলোৱালৈকে ভালদৰে ভাজি ল'ব লাগে। এই মছলাখিনিয়ে মাংসখিনি সোৱাদ দুগুণ বঢ়াই তুলিব। মই যদি মাংস বনাওঁ এনেদৰে মছলাখিনি বনাই লৈহে ব্যৱহাৰ কৰোঁ। খাই খুবেই ভাল লাগে। আপোনালোকে যদি এনেদৰে মছলা ঘৰতে বনাই নলয়, এবাৰ বনাই চাবচোন। মই লৈছোঁ 3টা বিলাহী এনেদৰে কাটি লৈছোঁ, 4টামান পিঁয়াজ ল'লোঁ এনেদৰে কাটি, আৰু ডাঙৰ ডাঙৰকৈ আলু কেইডোখৰ কাটি ল'লোঁ, আৰু লৈছোঁ আদা নহৰু। সেইখিনি মই এটা পেষ্ট বনাই ল'ম। এতিয়া মই ইয়াতে কেৰাহীখনত তেল দিছোঁ। তেল দেখিবলৈহে সৰহ লাগিছে, তেল কমকৈ দিছোঁ মই। ইয়াতে দিছোঁ 2 খিলা তেজপাত। মই অকল তেজপাত 2 খিলা দিয়ে মাংসখিনি এনেদৰে ভাজি ল'ম। মাংস যিমানেই ভজা হয় সিমানেই ইয়াৰ সোৱাদ বেছি হয়। সেইবাবে মই পিঁয়াজ নহৰু আদা একো নিদিয়াকৈ এনেদৰে অলপ সময় ভাজি লওঁ। সকলোৰে যিহেতু বনোৱাৰ ধৰণ বিভিন্ন ধৰণৰ হয়, সেইবাবেহে মই কৈ আছোঁ কথাখিনি আৰু দেখাইছোঁ। যদি এনেদৰে বনোৱা নাই এবাৰ বনাই চাব, বিশেষকৈ মছলাটো। এয়া চাওক, মোৰ ওচৰত কোমোৰা এটাও আছিলে, কিন্তু মই কোমোৰা নিদিয়াকৈহে বনাইছোঁ। এনেদৰে খায়ো ভাল লাগে, সদায়নো কোমোৰা দি কিমান খাব। এয়া চাওক কিমান তেল ওলাইছে। কেৰাহীত দিয়াৰ লগে লগে তেল ওলাইছে। এইখিনি এতিয়া এই তেলখিনিতে ভাজিবলৈ আৰু বেছি ভাল হ'ব। এনেদৰে খুব ভালকৈ ভাজি ল'ব লাগিব। মই আলু কেইডোখৰ অকণমান ডাঙৰ ডাঙৰকৈ দিছোঁ। আলু ভাজি লোৱাৰ প্ৰয়োজনেই নাই আগতীয়াকৈ, ইয়াৰ তেলতে খুব সুন্দৰকৈ ভাজি ল'ব পৰা যায়। এতিয়া মই গোটা নহৰু 2টাও ইয়াতে দি দিছোঁ। এনেদৰে নহৰু দিলে খুব ভাল লাগে, যিহেতু হাঁহৰ মাংসত তেল বেছিকৈ ওলায় আৰু নহৰুত তেলটো সোমাই যায়। এতিয়া এইখিনি আৰু অলপ ভাজি লৈছোঁ। অকণমান লৰাই দিছোঁ আৰু লৰাই দি অকণমান সময় ঢাকি দিম। এয়া চাওক আলুখিনি কি ধুনীয়াকৈ ভাজ খাইছে। ইয়াত দিছোঁ মই এতিয়া পিঁয়াজ আৰু বিলাহী, আদা নহৰু গোটেই পেষ্টটো ইয়াতে এতিয়াহে দি দিছোঁ। এইখিনি দিয়াৰ পিছত ভালকৈ লৰাই দিব লাগিব। এইখিনি খুব সুন্দৰকৈ ভাজ খাই যাব, যিহেতু তাত বহুত তেল ওলাইছে। তেলখিনিত খুব সুন্দৰকৈ এইখিনি ভজা হৈ যাব, অকণো কেঁচা গোন্ধ নাথাকে। চাওকচোন দেখিবলৈকে কিমান সুন্দৰ হৈছে। এনেদৰে যদি হাঁহৰ মাংসটো নহৰু দি খোৱা নাই এবাৰ খাই চাব। এতিয়া মই ঢাকনিখন লগাই দিছোঁ। আকৌ অকণমান ঢাকনিখন আঁতৰাই লৰাই দিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰিব। আৰু আমাৰ চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি ল'ব। তেতিয়াহে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিব। এয়া চাওক, মই ইয়াতে উতলা পানী দি দিছোঁ। পানী কিমান দিয়ে আপোনালোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াত যদি পানী অকণমান বেছি হয় টেষ্টটো একেই থাকিব। মই বৰ বেছিকৈ পানী দিয়া নাই। এই পানীখিনি আলুৱে শুহি ল'লে কমিয়ে যাব। এতিয়া মই যে বনাই লৈছিলোঁ মছলাখিনি গুড়ি কৰি মই ইয়াতে দি দিলোঁ।
এতিয়া আৰু অলপ উতলিবলৈ দিলে আৰু আমাৰ মাংস তৈয়াৰী হৈ যাব এয়া চাওক খুব সুন্দৰকৈ এটা উতল আহিলে আমাৰ মাংসখিনি ৰেডি হৈ গ'ল এয়া গেছটো অফ কৰিলোঁ আৰু মই এটা বাতিলৈ নমাই পেলালোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ